মাঠে বলছে তো আনবা নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল নিয়াৰ কৰি ব্লগছলৈ তো আজিৰ ভিডিঅ'টোত আমি ক'ত যাম মোৰ লগত কাই যাব সকলোখিনি দেখাই আছোঁ তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মোৰ লগত যাব আমাৰ জ্যেষ্ঠ এজেণ্ট মৰাতা বিজ্ঞান দাস বিজ্ঞান দাসক মই গাড়ী তুলি ল'লোঁ আৰু মোৰ লগত যাব উত্তম দাস মোৰ দাদা আৰু মোৰ লগত যাব মোৰ সহকৰ্মী উৎপল দাস আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহি আমি সৰভোগ ৰেল গেট পালোঁ কি হ'ব ৰেলৰ গেট কৰি আছে আহিছে ট্ৰেইনৰ ইঞ্জিনটো অকল এখন বিনোদাৰ গাড়ী বিনোদাখন আহি আগতে যাই আছে সৰভোগ আমাক লাগি তাহন যাব বিনোদা যাব আমাৰ লগত বিনোদা যাব মাধৱ দা ৰফিকুল্লা যাব এমচৰা যাব আহি মোটামুটি গোটেই মাঠে বলছে জোতা আনবা চাহ খাব লাগিলেই আৰু ভৱানীপুৰৰ চকত চাহ খাব লাগিলেই আৰু ভৱানীপুৰৰ চকত চাহ খাব লাগিলে ভৱানীপুৰৰ চকত কিয় খাব চাৰ মতে চাহ কি খা খাই ল কি খা তোমাক লাগে পেচাব কৰা জেগা তোমলাই কি খালে পৰঠা 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 চাখা হৈ গেল আর আমার বিনোদ দাহনের গাড়ি আহি পাল ভবানীপুর চকত এয়া বিনোদ দা পুরা একদম পুরানি এক্টর হিসাবে আহি আছে মানে কথাটো হলে এনে কলিতাতে লাগ পালো আহি কিনে টিহুৰ চকত তাৰমানে আমি আহি বুলি কলিতাতে আগৰ পৰা আমাক ফোন কৰি আছিল আমি কলিতাতে লগ পালোঁ আমাৰ গোটেই মানুহখিনি তাৰমানে চিংৰা চাহ মাৰি দিলাক আৰু মই আৰু মিঠাই এটা খাই দিলোঁ পালোঁ মোটামুটি আহি আৰু আমি গাড়ী ঘূৰালোঁ ঘৰ বান্ধি আছে রসগোল্লা আছে ঘৰতে ঘৰ বান্ধি
ভালে আছে ছাৰ মই ভালে নাই ভালে মানে মই হেৰি হস্পিটেলত কি হ'লে সৰু ছোৱালী এটা তো বন্ধুসকল আমি আহিছোঁ আমাৰ টিহুত আমাৰ পুৰণি ছেক্ৰেটাৰীৰ খবৰ ল'বলৈ চবৰে একেই হ'ব একেই গতি চিনি পাই না ছাৰে আমাক পূৰা দেখা পাই একদম আদি হৈ গৈছে পূৰা বহুত বেয়া লাগিল দেখা পাই ছাৰক বহুত দুৰ্বল আগত কৰি ফটো মাৰি লওঁ ফটো চাহ ধুনা ঘৰত চাহ চাহ খালোঁ মানে চাহ চাহ দিলোঁ বাইদেউনাৰ নিজৰ কাম কৰা মানুহ চানুহ কোনো নাই তো খাই দিয়ে আমি এতিয়া অলপ ৰেষ্ট ল'লোঁ এতিয়া আমি আহিবৰ সময়ত ছাৰ বাইদেউক জনাই ছাৰৰ পৰা বিদায় ল'লোঁ মাতি আৰু ছাৰক আমি মোটামুটি 10 বছৰ পিছত লগ পাই বহুত ভাল লাগিল বহুত দুৰ্বল হৈছে ছাৰ আজি ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব